নমস্কাৰ, মই ৰিংকুমণি। আপোনালোকৰ সকলোৱে ভাল নিশ্চয়, মোৰো ভালেই। আকৌ এটা নতুন ডিজাইনৰ এযোৰ মেখেলা চাদৰৰ ভিডিঅ' লৈ আহিছোঁ। আজিও কাপোৰযোৰ মুগা ৰঙৰ আছাম টেক্সটাইলৰ। এই কাপোৰযোৰ মোৰ অৰ্ডাৰেই আছিল। কাপোৰযোৰৰ বাবে মই দুটা ব্লেক আৰু ৰেড ৰঙৰ ফ্লাৱাৰ লৈছোঁ। আঠা আৰু মিৰৰ 3 পেকেট লৈছোঁ। এতিয়া মই কাপোৰযোৰ কেনেকৈ ডিজাইন কৰিছোঁ আপোনালোকক দেখাওঁ আহক। এই কাপোৰযোৰত দেখিছে ডিজাইন দিবৰ কাৰণে মই এখন কাগজ ত্ৰিভুজ আকাৰত কাটি লৈ তলত পাৰি লৈছোঁ। এতিয়া সেই ত্ৰিভুজ আকাৰৰ কাগজখনৰ ওপৰৰ পৰা মই ক'লা, ৰঙা দেখিছে তেনেকৈ লাহে লাহে ফুল সজাই যাম। এতিয়া আঠাটো নলগাওঁ, প্ৰথমতে সজাই মই ডিজাইনটো আপোনালোকক দেখাই লৈছোঁ। দেখিছে এনেকৈ 5 পাহকৈ দিছোঁ। তেনেকৈ তললৈও 5 পাহকৈ দি আহি আপোনালোকে কিন্তু ফুল কিবা লগাওঁতে উল্টা চিধাটো চাই ল'ব দেই। তলৰ ছাইডটো অলপ খহটা হয়, ওপৰৰ ছাইডটো মিহি হয়। এনেকৈ প্ৰথমতে মই গোটেই চাদৰখনৰ তলৰ ডিজাইনটো মই এনেকৈ দি লৈ তাৰপিছতহে মই আঠা লগাম। আপোনালোকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ চাব, তেতিয়া বুজি পাব। আগতে যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে হয়তো বুজি পাইছেই। নতুনকৈ যিসকলে আজি মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে বুজি পাবৰ বাবে মই আকৌ এনেদৰে এপ্লিক ফ্লাৱাৰবোৰ কেনেদৰে লগাইছোঁ দেখাই গৈছোঁ। নতুনকৈ যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ আগৰ ভিডিঅ'সমূহ চাব পাৰিব। আৰু আপোনালোকে মই কাপোৰবোৰ কেনেদৰে ডিজাইন কৰিছোঁ বুজি পাব। আৰু দহি বটা ডিজাইনো মোৰ দি থোৱা আছে, চাব। আপোনালোকে এনেকৈ তলত পাৰি লোৱা কাগজখন এই ত্ৰিভুজটো হোৱাৰ পিছত এনেকৈ তললৈ চলাই চলাই আনি থাকিব। তাৰপিছত ফুলটো ধৰক আঁকি ল'লে আঁচ পৰি যায় যে, মই সেইকাৰণে এনেকৈ দি লৈছোঁ। আৰু এপাহ এপাহকৈ দিলে দেখিছে ডিজাইনটো বহুত ধুনীয়াও লাগিছে। জইন কৰি দিলে ইমান এটা ডিজাইন নুঠে। আকৌ এই ত্ৰিভুজটো তলত দেখিছে ক'লা দুপাহ, ওপৰত ৰঙা এপাহ, আকৌ এইটো চাইডে ৰঙা দুপাহ, ক'লা এপাহ দি এনেকৈ গোটেই চাদৰখন মই ওপৰলৈ বুটা দি যাম। আপোনালোকে চাই থাকে। এই মুগা কালাৰটোত ক'লা আৰু ৰঙা ৰংটো দেখিছে কিমান সুন্দৰ হৈছে দেখিবলৈ। মোৰ প্ৰত্যেকযোৰ কাপোৰে আপোনালোকে ভিডিঅ' চালে গম পাব। প্ৰত্যেকযোৰ কাপোৰে মই একদম এটা নতুন নতুন ইউনিক ডিজাইন দিছোঁ। চাদৰখনৰ বৰ্ডাৰটো এতিয়া মই এনেকৈ চপাকৈ ক'লা ফুল কাটি লৈছোঁ, চপা ৰঙা ফুলো কাটি লৈছোঁ। এই কাঠ পেঞ্চিলডাল দেখিছে তাৰ মাজতে মই এটা চিন দি লৈছোঁ। সেই চিনটো কিনাৰে কিনাৰে মই আকৌ ৰঙা পাৰিটো লগাই গৈছোঁ। কাৰণ মাজৰ যিডোখৰ খালী ঠাই সেইডোখৰ চিন দি লৈছোঁ, নহ'লে অসমান হ'ব, দেখিবলৈ বেয়া হ'ব যে ছাইডটো। মই এতিয়া ফুল কিবা পজিশ্যনত ৰখাই লৈ এতিয়া এনেকৈ আঠা দি লগাই গৈছোঁ। আঠাটো মই বেছি বেছি নিদিওঁ, অলপ অলপকৈ দি গৈছোঁ। এনেও মই তলফালে আকৌ এবাৰ চিলাই দিমেই। ফুলপাহ প্ৰত্যেক ফুলপাহ মই হাতেৰে চিলাই চিলাই দিওঁ ভৱিষ্যতে এৰাই নাযাবৰ কাৰণে। মই ফুলপাহ এঠাই লগোৱাৰ পিছত আকৌ ওপৰত দেখিছে আপোনালোকে পাথৰটো এনেকৈ লগাই লগাই গৈছোঁ দেখিছে। তলৰ ত্ৰিভুজাকাৰ লাইনটোৰ শেষ হোৱাৰ ওপৰত মই আকৌ কাঠ পেঞ্চিলৰ জোখ লৈ দেখিছে ওপৰত আকৌ 3 পাহকৈ দি যাম। এনেকৈ ওপৰত ৰঙা দুপাহ, ক'লা এপাহ, তেনেকৈ প্ৰত্যেক পাহ ত্ৰিভুজ আকাৰৰ ফুলৰ ওপৰত মই এনেকৈ 3টা 3টা ফুল দি গৈছোঁ। দেখিছে এনেকৈ জোখ কৰি ল'ব আপোনালোকে। জোখ কৰি ল'লে ফুলপাহ ভাল তাৰপিছত মই আকৌ ওপৰলৈ এনেকৈ এটা এটাকৈ বুটা দি যাম। আপোনালোকে কাপোৰযোৰ ভাল দেখিলে মোক অৰ্ডাৰো কৰিব পাৰিব। অৰ্ডাৰ কৰিবলগীয়া হ'লে মই হোৱাটছআপ নাম্বাৰ দিম, আপোনালোকে কমেণ্ট কৰি জনাব। এই সৰু সৰু ফুল 3 পাহতো মই আকৌ আঠা লগাই দিছোঁ।
তাৰ ওপৰত মই আকৌ বুটা দি যাম। এনেকৈ ঘৰতে বহি আজৰি সময়কণ আপোনালোকে নিজৰ কাপোৰযোৰ নিজেও কৰি ল'ব পাৰে নহয় জানো। কিন্তু চাকৰিয়াল মহিলাসকলৰ কাৰণে অলপ অসুবিধা হয়, তেওঁলোকে সেইকাৰণে যদি ভাল দেখিছে মোৰ অৰ্ডাৰ কৰিব পাৰিব। মই আপোনালোকক মোৰ হোৱাটছআপ নম্বৰ দিমেই, তাতে হোৱাটছআপ কৰিব মোক। কাপোৰযোৰ ভণ্টিজনীয়ে মোক মানে চিম্পুলকৈ বনাবলৈ কৈছিলে, মই এই চিম্পুলকৈ বনাই দিছোঁ নামঘৰত পিন্ধিব পৰাকৈ। এই মুগা কালাৰটো তেওঁক মানে বহুত ধুনীয়া লাগিছে। তেওঁ কৈছে যে আগতে তেনেকুৱা এযোৰ কাপোৰ বনাইছিলে, মানে পুৰণা হ'ল এতিয়া, সেইকাৰণে মোক আকৌ বনাবলৈ দিছে। তেওঁ চাদৰখন কিন্তু মই দহি বাতি দিয়া নাই, তেওঁ নিজেই দহি বাতি ল'ম বুলি কৈছে। আৰু মেখেলাখন চিলাই দিয়া নাই, তেওঁ মেচিন আছে বোলে, মেচিনত চিলাই ল'ব হেনো, সেইকাৰণে মই চিলাই দিয়া নাই। কিন্তু চাদৰখন দহি বাতি দিলে একদম দেখিবলৈ বহুত ধুনীয়া হ'লহেঁতেন, প্ৰথমতে আপোনালোকে দেখিলেহেঁতেন। মাছখিনি মই আকৌ তিনিবাৰকৈ দিলে এনেই পাতলাকৈ দিছোঁ, বুটা এটা দেখিছে, এনেকৈ জোখ লৈ লৈ বুটা এটা দি আকৌ আঠা দি মিয়ৰ লগাই গৈছোঁ। আপোনালোকে মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, অকণমান মোক আগবাঢ়ি যোৱাত সহায় কৰিব। যিসকলে মোৰ ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ মোৰ বহুত বহুত মৰম আৰু ধন্যবাদ থাকিল। মই এতিয়া ছাইডৰ পাৰিটোত ইয়াত আঠা লগাই গৈছোঁ। মানে তলৰ কিনাৰটো তলটোত দেখিছে মই চিলনি নাই মৰা। এতিয়া ছাইডত মই এই ফুল কিবা লগাই লগাই আকৌ তলফালে হাতেৰে চিলাই দিম, সেইকাৰণে মই বেছিকৈ আঠাটো দিয়া নাই। আঠাটো দিবও পাৰি, কিন্তু মোৰ চিলাই দিলে বেছি ভাল লাগে, যাতে মানে এৰাই নেযায় লাগে। কিন্তু মই আঠাটো দিলে যেন এৰাই যাব যেন অনুভৱ হয়, কাৰণ কাপোৰ আগতে কেইবাযোৰ কাপোৰ বিক্ৰী কৰিছোঁ যদি তেওঁলোকৰ কাপোৰকেইযোৰ ধোৱা নাইতো, ধুলে ধৰ গুচি যাবও পাৰে, বেয়া লাগিব নহয়। সেইকাৰণে মই ফুল কিবা চিলাই দিওঁ। এইবাৰ মই হাতেৰে চিলাই কৰি দিয়া ভিডিঅ'টো দিয়া নাই, আগৰকেইটা ভিডিঅ' দেখিলে আপোনালোকে গম পাব। ভিডিঅ'টো মানে বেছি দীঘলীয়া কৰিবলৈও মন নাযায়, কাৰণ আজিকালি মানুহে বহুত দীঘলীয়া ভিডিঅ' চাই বেয়া পায়, শ্বৰ্টছে বেছি ভাল পায়। মই শ্বৰ্টছো দিছোঁ ভিডিঅ'টো। মোৰ আৰু এযোৰ পিংক কালাৰ কাপোৰৰ অৰ্ডাৰ আছে, সেই কাপোৰযোৰৰ ডিজাইনৰ ভিডিঅ'টো মই এসপ্তাহৰ পিছতে দিম। মই মানে ডেইলি ভিডিঅ' দিব নোৱাৰোঁ, কিয়নো মই এডিটিং কৰিব নাজানো, মোৰ ছোৱালীজনীয়ে কৰি দিয়ে। তাই মানে কলেজত পঢ়ি আছেতো, তাইকো সদায় আমনি দিবলৈ টান পাওঁ, সেইকাৰণে মই দেওবাৰে তাই এডিটিং কৰি দিয়ে আৰু ভিডিঅ'সমূহ পঠাই দিওঁ। আপোনালোকে কিন্তু মানে মোৰ ভিডিঅ'খিনি চাই মোৰ কাপোৰকেইযোৰ ডিজাইনকেইটা কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব, লাইক কৰিব, তেতিয়াহে মই অলপ উৎসাহিত হ'ম, ভাল লাগিব। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে মই অকণমান আগুৱাই যোৱাত সহায় হ'ব। এতিয়া কাপোৰযোৰ ফ্লাৱাৰ লগোৱাৰ পিছত, পাথৰ লগোৱাৰ পিছত মই ৰ'দত শুকাবলৈ দিছোঁ। কাপোৰযোৰ দেখিছে তলটো কিবা উকা উকা লাগিছে নহয়নে, দহি বাতি দিয়া নাই। তেওঁ মানে কাপোৰযোৰ নিজে দহি বাতি ল'ম বুলি কৈছে। মই আগৰ ক'লা কাপোৰযোৰ বাদে গোটেইকেইযোৰ কাপোৰ দহি বাতিয়ে দিছোঁ, দহি বাতি দিলে বেছি ধুনীয়া লাগে নহয়নে। মোৰ মেখেলাখনো চিলাই দিয়া নাই, তেওঁ মেখেলাখন নিজে চিলাই আনিম বুলি কৈছে, তেওঁ মেচিন আছে বোলে। কিন্তু মেচিনত চিলাই দিয়াহেঁতেন ফল্চ কৰা বেছি মানে ডেক'ৰেশ্যনটো দেখিলে ভাল হ'লহেঁতেন নহয়নে বাৰু। এতিয়া কিবা খালী খালী লাগিছে আচলতে। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।